बिश्वनाथ सारिलानि सिङाव थानाय सेंगामारि गामियारि ओनसोलनि बर' फिसाफोरा गावनि बर' रावखौ रायज्लायनो रोङा। बिश्वनाथ सारिलानि सेंगामारि ओनसोलाव गासै मोन 8 बर' गामिफोर दं, नाथाय बैफोर गामिफोरखौ दासिमबो खायसे बर' रायजोफोरा मिथि मोना। सेंगामारि ओनसोलनि बर' फिसाफोरा बर' राव आरो हारिमुखौ सिबिनो गोसो दं, नाथाय बर' राव मिथियैनि एबा रोङैनि जाहोनाव दिनै बिथांमोना लामा आन्दायनाय मावरिया बायदि। दिनै बिसोर गावनि राव आरो हारिमुखौ फोथांना लाखिनो थाखाय आवगायबोदों आरो बर' रायजो आइ आफाफोरखौ अनसायनो थुलुंगा होनोबो खावलायदों। बिथांमोना थांनाय 2021 मायथाइनि 5 मे खालारावनो बर'नि बाथौ धोरोमखौ बोजबना लादोंमोन आरो बाथौ आर'ज मेथाइनि गेजेरजों गोरोबदोंब्लाबो गावनि बर' राव रायज्लायनायाव उन जाना थानांदों। लोगोसेनो बुंनो थाङोब्ला खायसे दासिमबो गुबुन हारिनि धोरोमखौ आजावनानै आन्दायनानै दंसै। बे थासारिखौ मिथिनानै बिश्वनाथ जिल्ला बर' हारिमु आफादनि आफादगिरि राकेश नार्जारि लोगोसे लेङाइ नेहाथारि जुजित गयारि बिथांमोना बर'नि दोरोङारि मोसानाय दामनायजों सोलोंथाइ होगासिनो दं। बेजों लोगोसेनो आथिखालनि बिटिसि सरकारखौ सोमोन्दो लाखिनो एबा खौरां लाहैनो थाखाय खावलायहरदों खौरां बिजोंनि गेजेरजों। खुलुमबाय। আমি চেঙামাৰী বৰ হাৰিমু আফাদৰ আজি এই মহফল কৰি থকা যিসকল আমাৰ যুৱতীসকল আৰু যুৱকসকলো আছে আমাৰ লগতে বাধ্যক ফাৰ্ম চিফুঙৰ, সেয়েহে আজি আপোনালোকৰ ওচৰত আমি অনুৰোধ কৰিবলৈ বিচাৰিছোঁ। আমি বিশ্বনাথ চাৰিআলিৰ পৰা চতিয়াৰ পৰা 7 কিলোমিটাৰৰ এখন চেঙামাৰী বিশাল চেঙামাৰী গাঁৱৰ বাসিন্দা হৈ আমাৰ মানে চেঙামাৰী বুলি ক'লেও বহুত ডাঙৰ এখন বিশাল, আৰু আমি 8খন গাঁও হিচাপে 8খন গাঁও আছে আমাৰ ইয়াত। গাঁও হিচাপে আমি সেই গাঁৱৰ যুৱক যুৱতীসকলে আজি আমি আমাৰ বাগৰুম্বা বা বড়োৰ যিবিলাক সংস্কৃত নৃত্য যি বাগৰুম্বা আমি এইবিলাকৰ কাৰণে আগবাঢ়ি আহিছোঁ। কিন্তু এটাই আমাৰ দুখ যে এই দুখটোৱে আমি বহুত বিপদত পৰি আছোঁ। এইটো দুখ হ'ল আমাৰ কি যে আমি ভাষা নাজানো। আমি ইয়াত বিভিন্ন জাতি জনজাতিৰ লগত আমাৰ ইয়াত আমাৰ ওচৰতে অসমীয়া মানুহ, মুছলিম মানুহ, আদিবাসী আৰু লগতে বড়ো এনেকৈ জাতিৰ মিছ হৈ আমি ভাষাটো আমি ইয়াত নাজানো। সেইটোৰ কাৰণে সেইটোৱে আমাৰ দুখ হ'ল। তেও আমি বড়ো জাতিৰ হৈ আজি আমাৰ ল'ৰা ছোৱালীবিলাকক অকণ আগুৱাই আনিছোঁ বা আগবাঢ়ি যাবলৈ আহিছে। কিন্তু আমাৰ কিছুমান সা সুবিধা এনেকৈ নহয় যে যি আমাক কোনোবাই গাঁওখনৰ কথাই কোনো নাজানে যে এখন চেঙামাৰী গাঁও এখন আছে বা এনেকৈ বড়ো মানুহ আছে, এই কথাটো সুধিলে বা কোনোবা আহিলে আমাক মানে নাজানো বুলি কয়, ক'ত চেঙামাৰী আছে কি। কিন্তু আমি সেইটো কাৰণে আমি সকলো অসমবাসী আমাৰ যি ভূমিপুত্ৰ বড়োসকলক আমি সুনুংবাই কৰি ক'বলৈ বিচাৰিছোঁ যে আমি আমাৰ যিখিনি ল'ৰা ছোৱালীয়ে নিজৰ সাজ পোছাক দখনা আৰনাই পিন্ধি বা খাম চিফুং লৈ যেনেকৈ আগবাঢ়ি আহিছে, কিন্তু আমি নিজে চেষ্টা কৰি আজি আমাৰ যিখিনি আমাৰ জাতিৰ সংস্কৃতিৰ সাজ পোছাক সকলো আগবঢ়াই নিম বুলি আমি ভাবিছোঁ। আৰু আমাক অকলেই নোৱাৰোঁ, হয়তো আমাৰ সকলো আমাৰ যিসকল আমাৰ নিজৰ এখন সমাজৰ যিসকল অসমৰ বড়ো জাতি যিসকলে আমাকো সহায় সহযোগ বা আমাক যদি সহযোগ কৰে আমি বহুত আনন্দিত হ'ম। কাৰণ আমি বৰ অকলশৰীয়া হৈ পৰা নিচিনা হয় আমাৰ কিবা, কাৰণ আমি বড়ো জাতি এটা হৈ আমি এনেকৈ এটা ঠাইত কিবা কৰি আছোঁ যেনেকৈ যে আমাৰ অসমীয়া ভাষাত কয় যে চুকৰ ভেকুলী বুলি কয়, আমি তেনেকৈ সোমাওঁ আৰু ওলাওঁ। কাৰণ কিয়, যদি আমি আমাৰ দখনা কিবা পিন্ধি যাওঁ, গাড়ীত হওক ৰাস্তাত হওক, যদি আমাক দখনা পিন্ধি যোৱাৰ পিছত কয় আপোনালোকে ভাষাত সুধি দিলে আমি ভাষা ক'ব নোৱাৰোঁ, সেইটো লাজত আমি দখনা বা এনেকৈ পিন্ধিবলৈ আমি মানে ভাল নালাগে। সেইকাৰণে আমি অসমীয়াৰ সাজ পোছাক চাদৰ মেখেলা এইবিলাক পিন্ধিয়ে আমি মানে থাকোঁ বা ক'ৰবালৈ যাওঁ। কিন্তু সেইটো সদায় হৈ থাকিব নোৱাৰে। আমি যেতিয়া আমাৰ বড়োসকলে আগবাঢ়ি আহিছে আৰু এয়া গুৱাহাটীত যিটো বাগৰুম্বা হ'ল, আমি এইটো একোৱে গম নাপালোঁ। সেইটো বাৰু আমাৰ ভুল বা আমাৰে দুখ আছে, আমাৰে ভুল হৈছে। আমি ভাষা নাজানাৰ কাৰণে বুলি আমাৰ এটা ভুল হৈ আছে, সেইটো আমি
দুখ ধৰা নাই কাকো, আমি নিজকে দোষী বুলি আমি কিবা কৰি লৈছোঁ, স্বীকাৰ কৰিছোঁ। কিন্তু এতিয়া আমি মোবাইলতো পাইছোঁ এনেকৈ ধৰ কিছুমান বস্তু আমি বেলেগত গৈ দেখি নাপালেও, গুৱাহাটীত গৈ যদি বাগৰুম্বা দেখি নাপালেও আমি মোবাইলত পাইছোঁ, কিবাত পাইছোঁ, টিভিত পাইছোঁ। সেই বুলিও আমি সেয়াকে হৈ লৈ আমিও যেন চেষ্টা কৰিছোঁ যেন আমাৰ বিশাল চেঙামাৰীৰ এখনৰ যুৱক যুৱতীসকলক উলিয়াই আজি আমি 2-3 মাহে মানে বহাগ বিহুৰ আগৰ পৰাই আমি এনেকৈ নিজৰ বাদ্যযন্ত্ৰলৈ যেনেকৈ খাম চিফুং আৰু লগতে নিজৰ আৰনাই দখনালৈ আমি ছোৱালীবিলাকৰ মানে যুৱক যুৱতীসকলক যেন আগুৱাই আনিবলৈ চেষ্টা কৰিছোঁ। সেয়েহে মই আমাৰ সকলো মানে ভূমিপুত্ৰ অসমবাসীলৈয়ে মই অনুৰোধ জনাইছোঁ যেন আমাক অকলশৰীয়া তেনেকৈ কৰি নিদিব। বৰ দুখ পোৱা কথা, আজি যি নেকি আমি এতিয়ালৈকে যদি আমাক চেঙামাৰী গাঁও এখন বুলি আছে কোনোবাই নাজানে, সেইটো বৰ দুখ লগা কথা। আৰু তেনেকৈ আমাৰ এই অঞ্চলত চুকে কাণে এনেকৈ এখন গাঁও আছে য'তে ত'তে মানে এনেকৈ আমাৰ বড়ো জাতিবিলাকে বেলেগৰ নিয়ম নীতি, বেলেগৰ সাজ পোছাক পিন্ধি তেওঁলোকে সেনেকৈয়ে হৈ চলি আছে। কেইবাখনো গাঁও আছে, লগতে সেই গাঁওবিলাক আমিও হয়। কিন্তু এতিয়া আমি যেতিয়া মোবাইলে টিভিয়ে দেখি আমি অকণ আগবাঢ়ি ওলাবলৈ চেষ্টা কৰিছোঁ। সেই চেষ্টাত আমি আৰু আমাৰ এইটো BTC এৰিয়া নপৰিলে আমি নন BTCত পৰি আছোঁ। সেইকাৰণে আমি BTC লৈও আমি প্ৰাৰ্থনা কৰোঁ যেন তেওঁলোকলৈও আমি খুলুংবাই কৰিছোঁ যেন তেওঁলোকেও আমাক চাওক,